শেষত আমি লৈ আহিছোঁ অলি বৰুৱাৰ এটি সুন্দৰ কবিতা। মই নিতৌ নিশা আহত হওঁ হিংস্ৰ পশুৰ অটহাস্য সুৰত। সিহঁতৰ উন্মাদ চিঞৰত কঁপি উঠে মোৰ কুমাৰী পৃথিৱী। বখৰিয়াই থৈ যোৱা মোৰ দেহৰ অংগ প্ৰত্যংগবোৰ ক্ৰমশ বিকল হৈ পৰিছে। যন্ত্ৰণাত ছটফটাই মোৰ কেঁচা কলিজাত গৈ পৰিত্ৰাণৰ বাট বিচাৰি কতবাৰ যে খাইছোঁ হাবাথুৰি। তেজ দিয়াৰ দৰে শুহি নিছে সিহঁতে মোৰ দেহৰ ৰক্ত কণিকাবোৰ। যেতিয়াই মই আহত হৈ চিঞৰি উঠোঁ, দুগুণ উৎসাহ চাবুক মাৰে মোৰ কলিজা দুফাল কৰি। নিৰুপায়তাত খহি পৰে মোৰ দেশ ভূষণ বিবস্ত্ৰ। বখৰিয়াই সমগ্ৰ ৰাতি মোৰ সমস্ত দেহৰ তেজহীন দাগৰ কলা চামনি। মই চিৎকাৰ কৰিছোঁ বহুবাৰ জীয়াই থকাৰ অজুহাত বিচাৰি, ফোকাটোৰ মগনীয়াৰ দৰে জঁপিয়াই মহতিয়াই চূৰ্ণ কৰা কলিজাৰ জুই দপদপকৈ কেৱল জ্বলিছে দেহে প্ৰাণে। ওজন হোৱা মোৰ আইৰ চিনাকি গাঁওখনি আজি মোৰ বাবে পাহৰণিৰ গৰ্ভ। নৰক যাতনাৰ বলি হৈ মই আজি বন্দী হৃদয় ফুটা কৰা অন্ধকাৰ গলিবোৰ।